গাড়ী মটৰ চাবা বা মই ভাল কৰি যাম তুমি চিন্তা নকৰিবা অ বাবা স্কুললৈ গ'লে নেকি? অ গ'ল আপুনি আমাৰ ওলালে নেকি? অ ওলালো আহাতে কিবা বজাৰ কৰি আনিব লাগিব নেকি? লাগিব চেনি চাহপাত আৰু অলপমান শাক পাচলি লাগিব দিয়া মোন এখন দিয়া লোকৰ ঘৰত কাম কৰি যিখিনি টকা পাওঁ ঘৰৰ খৰচ আনতেই যায় আৰু তো ইফালে ল'ৰাজনৰ পঢ়া খৰচ আছেই খালেতো আনিবই লাগিব না ইয়াতে পানী বটলটো আছে অ হ'ব দিয়া মই যাওঁ সৰুকেইটা বলেনৰ মাঠিত দিয়া আছে দুপৰীয়া পানী খুৱাবা ইমান গৰম এই গৰমত লোকৰ ঘৰত কাম কৰি ল'ৰা ছোৱালী পঢ়াটো বিৰাট মুস্কিল মোৰো ল'ৰাটো এদিন চাকৰি পোৱা হ'লে ভাল আছিল আমিও লিখা পঢ়া নকৰি বেলেগৰ ঘৰত কাম কৰি ঘৰ সংসাৰ চলিব লগা হৈছে অ ককা এটা সাধু কথা কওঁ না সাধু কথা শুনা তেনেহ'লে দিয়া মাইনা তুমি কি কৰিছা ককাই মোক সাধু কথা কৈ আছে তুমি যে চাহ আনিলা বোৱাৰী উঠা নাই নেকি বোৱাৰীটো 10টা বজাৰ আগতে নুঠেই আপুনিতো জানেই হয় দিয়া এতিয়া ল'ৰাজনে চাকৰি পাইছে ভাবিছিলোঁ আমাৰ বুঢ়া বুঢ়ী দুজনৰ অকণমান সুখ হ'ব এতিয়াচোন দুখে হৈছে আপুনিও যে আৰু কথাবিলাক ইমান জৰে জৰে কোৱা বোৱাৰী শুনা পালে এতিয়া আৰু এখন কাজিয়া হ'ব এই নাপায়হে তোমালোক বুঢ়া বুঢ়ীৰ বৰ্ণাম কৰাৰ বাহিৰে একো কাম নাই নেকি মাইনা তুমি ৰুমলৈ আহা মই নাযাওঁ মোক ককাই ইমান ভাল ভাল সাধু কথা কৈ আছে তুমি খালি মোক কিতাপ পঢ়িবই কোৱা মেডামে তোমাক হোমৱৰ্কখিনি কৰিবলৈ দিছিল পৰা সিদাও বুঢ়া বুঢ়ীৰ লগত থাকি জীৱনটো ধ্বংস কৰিব নালাগে যোৱা মাইনা যোৱা এতিয়া হোমৱৰ্কখিনি কৰা আইতা আৰু মই তোমাক সন্ধিয়া সাধু কথা ক'ম দেই হ'ব দিয়া প্ৰমিছ প্ৰমিছ যোৱা হেৰা তোমাৰ মা দেউতাৰ লগত থাকি মোৰ মাইনাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো হেৰা তোমাৰো যে আৰু বেলেগ কাম নাই আৰু মই কৈছোঁ এইটো মোৰ ভাড়া ৰুম বিচাৰি আছোঁ যি কৰা সোনকাল কৰি কৰক নহ'লে ভাড়া ৰুম নোপোৱালৈকে মই মাহঁতৰ ঘৰলৈ গুচি যাম উফ নেলাগে নকৰে মোৰ অফিচত যোৱা টাইমখিনিত মাথা গৰম নকৰিবা তোমাৰ এই বুঢ়া বুঢ়ীৰ কথা ক'লে মূৰটো গৰম হয় বুঢ়া বুঢ়ীৰ হালৰ কাৰণে যে মাইনাৰ জীৱনটো ধ্বংস হৈ আছে হ'ব দিয়া মই বৰুৱাক সুধি আজি ৰুম এটা ভাড়া কৰিম মই এতিয়া যাওঁ বাবা তুমি অফিচলৈ যোৱা নেকি অঁ যাওঁ আজি দেউতাৰ কাৰণে প্ৰেছাৰৰ টেবলেট লৈ মই এতিয়া নোৱাৰোঁ মই দৰমহা সোমোৱা নাই আৰু দেউতাটো ইমান বুঢ়া হোৱা নাই কমচে কম কামখিনি কৰিওতো ঔষধ পাতিখিনি যোগাৰ কৰিব পাৰে ধন্যবাদ দেখোন খুৰীদেউ মই আহিলোঁ ৰ'ব এই অলপ চকৰ ফালে গৈছিলোঁ ভাবিলোঁ খুৰাৰে অলপমান খবৰটো লৈ যাওঁ অলপ প্ৰেছাৰ উঠিছে নেকি খুৰাৰ প্ৰেছাৰ আছে পিছে ঔষধ পাতি আনিছেনে নাই বাবাক আনিবলৈ দিছিলোঁ পিছে তাৰ দৰমহাই হোৱা নাই কি ৰাকেশ অলপ আহাচোন ইয়াতে বহা যাবা আহা অফিচত তোমাৰ দেউতাই ইমান কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই তোমাক আজি চাকৰি পোৱালে আৰু তুমি কি দেউতাৰ সাধাৰণ প্ৰেছাৰৰ টেবলেটখিনি আনি দিব নোৱাৰা নেকি তেনেকুৱা কৰিব নাপায় ৰাকেশ নাপায় তেনেকুৱা কৰিব যোৱা এতিয়া তুমি অফিচত যোৱা আৰু আহোঁতে দেউতাক টেবলেটকেইটা লৈ আহিবা যোৱা 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 ঠিক আছে নৰেন্দ্ৰ মোৰ ভুল হৈ গ'ল আজিৰ পৰা মোৰ মা দেউতাক এনেকুৱা কাম নকৰোঁ মা মোৰ অফিচত দেৰি হৈছে মই অফিচত যাওঁ খুৰীদেউ মই গৈ থাকোঁ দিয়া আহোঁতে মই দেউতাৰ টেবলেট প্ৰেছাৰৰ টেবলেট দুটা আনিম দিয়া ব'লা ৰাকেশ মই যাওঁ গাইছ হেল্ল' গাইজ আমাৰ এই ঘৰ সংসাৰ শ্বৰ্ট ফিল্মখন চাই আপোনালোকে কেনেকুৱা পালে আমাক জনাব আমি এই শ্বৰ্ট ফিল্মখন এইকাৰণে বনাইছোঁ যে আমাক মা দেউতাই সৰুৰ পৰাই কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই খুৱাই বুৱাই ডাঙৰ দীঘল কৰে কিন্তু আমি অৱশেষত মা দেউতাকে
নচোৱা হৈ যাওঁ বা অসুখ বিসুখ হ'লে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাওঁ আৰু আমি বহুত আপত্তি কৰোঁ। গতিকে আমাৰ এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আপোনালোকে তেনেকুৱা নকৰিব। আৰু আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে তো আজিলৈ বাই বাই। জয় অসম। জয় অসম।